নমস্কাৰ আপোনালোক সকলোকে ট্ৰেন্ডিং আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ মেঘালয়ৰ বিৰুদ্ধে জোৰাবাটত যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু সেই প্ৰতিবাদৰ মাজতেই প্ৰতিবাদকাৰীসকলে মেঘালয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো মেঘালয় চৰকাৰে আৰু অসম চৰকাৰে আলোচনা কৰি একো লাভ নাই জোৰাবাট আৰু বৰ্ণিহাটত প্ৰতিবাদ 24 ঘণ্টাই চলিব চৰকাৰে প্ৰতিটো দাবী মানি ললেহে প্ৰতিবাদ সমাপ্ত হ'ব চৰকাৰে আলোচনা কৰি নিজে নিজে সিদ্ধান্ত ললে কিন্তু নহব মেঘালয়ত বাহনৰ লগতে যিসকল আঘাতপ্ৰাপ্ত হৈছে ক্ষতিপূৰণ কিন্তু দিবই লাগিব লগতে বাহন ক্ষতিগ্ৰস্ত হোৱা সকলকো 2 লাখকৈ টকা দিব লাগিব মেঘালয় চৰকাৰে কেৱল ইমানেই নহয় যিমান দিন বাহনসমূহ গেৰেজত থাকিব তাৰো খৰচ বহন কৰিব লাগিব চৰকাৰে অসমৰ গাড়ী দেখিলেই হকে বিহকে জৰিমনা বিহা বন্ধ কৰিব লাগিব মেঘালয়ে দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত আলোচনা হোৱাৰ পাছতেই জোৰাবাটত এইদৰে এতিয়া প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মেঘালয়ত বৰ্তমান সময়ৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে আৰম্ভ কৰিছে একশ্যন ইতিমধ্যে কেইটিমান মুহূৰ্তৰ পূৰ্বে 5টাকৈ কেন্দ্ৰীয় সুৰক্ষা বাহিনী প্ৰেৰণ কৰিছে মেঘালয়লৈ আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো বৰ্তমান সময়ত মেঘালয়ৰ হিংসাক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু মেঘালয়ত ইতিমধ্যে মোতায়েন কৰা হৈছে 5টাকৈ কেন্দ্ৰীয় সুৰক্ষা বাহিনী CRPFৰ 4টা আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ এটা বাহিনী প্ৰেৰণ কৰা হৈছে মেঘালয়ৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু আহি থকা 25 আগষ্টলৈকে দায়িত্বত থাকিব 5টাকৈ সুৰক্ষা বাহিনীৰ জোৱান হয়তো প্ৰয়োজনত কেন্দ্ৰীয় চৰকাৰে আৰু অধিক বাহিনী বৃদ্ধি কৰাৰো আছে পূৰ্ণ সম্ভাৱনা কেন্দ্ৰীয় বাহিনীৰ মোতায়েনৰ পাছতে প্ৰায় জনশূন্য হৈ পৰিছে এতিয়া শ্বিলঙৰ ৰাজপথ হয়তো অনিৰ্দিষ্ট কাললৈকে একেবাৰে স্তব্ধ হৈ পৰিব মেঘালয় পৰৱৰ্তী খবৰটো হৈছে এইবাৰ দেশত গছপুলি ৰোপণৰ নামত 1163 কোটি টকাৰ অনিয়ম সংঘটিত হৈছে আৰু এই তথ্যসমূহ ইতিমধ্যে উন্মোচিত হৈছে কেগৰ প্ৰতিবেদনত আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছো গছপুলি ৰোপণৰ নামত দেশৰ প্ৰায় 9খন ৰাজ্যৰ 153টা স্থানত সংঘটিত হৈছে অনিয়ম কেগৰ প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য গছপুলি ৰোপণৰ নামত 1163 কোটি টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য স্পষ্ট ৰূপত উল্লেখিত হৈছে জানিব পৰা মতে হৰিত অভিযান ক্ষিপ্ৰতৰ কৰিবলৈ গছপুলি ৰোপণৰ কাৰ্যসূচীত কোটি কোটি টকাৰ দুৰ্নীতি এবাৰ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বিগত 10 বছৰত দেশত গছপুলি ৰোপণৰ নামতেই 1163.42 কোটি টকাৰ অনিয়ম হোৱাৰ তথ্য প্ৰকাশ পাইছে কেগৰ প্ৰতিবেদনত কেৱল ইমানেই নহয় উপগ্ৰহৰ জৰিয়তে 153টা স্থানত গছৰ কোনো অস্তিত্ব নথকাৰো তথ্য আহিছে এতিয়া পোহৰলৈ পৰৱৰ্তী খবৰটো হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো মেঘালয়ৰ পৰিস্থিতিয়ে একেবাৰে কুঙা কৰি পেলাইছে এতিয়া মেঘালয়ৰ অৰ্থনীতিক মাত্ৰ 3 দিনৰ ব্যৱধানত কামিহাৰ ভাঙিছে এতিয়া মেঘালয়ৰ অৰ্থনীতিৰ আৰু তাৰে পৰিপ্ৰেক্ষিতত মেঘালয় চৰকাৰে হেৰুৱাইছে 13 কোটি টকাৰ ৰাজহ পুনৰ জনাইছো মাত্ৰ 3 দিনতে ভয়ংকৰ মন্দাৱস্থাৰ সৃষ্টি হৈছে মেঘালয়ৰ অৰ্থনীতিত শেহতীয়া পৰিস্থিতিৰ বাবে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে এতিয়া চৰকাৰে বিগত 3 দিনতেই 13 কোটি টকাৰ ৰাজহ হেৰুৱাইছে এতিয়া মেঘালয়ে পৰ্যটন বিভাগৰ তথ্য অনুসৰি প্ৰতিদিনে মেঘালয়ত উপাৰ্জন হয় 4 কোটি 38 লাখ টকা আৰু সেই মেঘালয়তে এতিয়া জনশূন্য হৈ পৰিছে পৰ্যটনস্থলীসমূহ হোটেল হোমষ্টেত থাকিবলৈ নাই একেবাৰে এতিয়া মানুহ মেঘালয়ৰ পেট্ৰল পাম্পত পেট্ৰল ডিজেল বিচাৰি এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি কেৱল ইমানেই নহয় নুমলীগড়ত তেল বিচাৰি এতিয়া ভিক্ষা মাগিবলগীয়া হৈছে মেঘালয়ে আৰু ৰিফাইনেৰীৰ সন্মুখতো লানি পাতিবলগীয়া হৈছে মেঘালয়ৰ টেংকাৰসমূহে চেৰাপুঞ্জী ডাউকি জোৱাইৰ পৰ্যটনস্থলীসমূহত নাই একেবাৰে এতিয়া পৰ্যটক লগতে গ্ৰাহক বিচাৰি হাহাকাৰ কৰিছে অটো আৰু ই ৰিক্সাৰ চালকসকলে নিউজ ডেস্ক ৰিপৰ্ট ট্ৰেন্ডিং আসাম